সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ 20 সংখ্যক সাধাৰণ অধিৱেশনখনি টেঙাখাত মহাবিদ্যালয়ত টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু টেঙাখাতবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হৈছে। গতিকে এই অধিৱেশনৰ লগত সংগতি ৰাখি আজি অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হৈছে। গতিকে আমি সমগ্ৰ টেঙাখাতবাসী ৰাইজক আমি আহ্বান জনাইছোঁ এই অধিৱেশনখনিত সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়ায়। এই অধিৱেশনখনিত আমি 1000 গৰাকী মহিলাৰ দিহানাম গাবৰ কাৰণে মুকলি সভাত এই দিহানাম গাবৰ কাৰণে আমি ব্যৱস্থা ৰাখিছোঁ। গতিকে আই মাতৃসকলক আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ, আই মাতৃসকলৰ সহযোগিতা বিচাৰিছোঁ। ইয়াৰ লগে লগে কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি তেনেধৰণৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। গতিকে আমি সকলো টেঙাখাতবাসী ৰাইজক আহ্বান জনাইছোঁ যাতে এই অধিৱেশনখনি সফল কৰাৰ ক্ষেত্ৰত আমাক সহায় সহযোগিতা আগবঢ়ায়। আজি আমি টেঙাখাত মহাবিদ্যালয়ৰ খেলপথাৰত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ 20তম সাধাৰণ অধিৱেশনৰ লাইখুঁটা স্থাপন কৰোঁ। এই সাধাৰণ অধিৱেশনত 2000তকৈ অধিক ডিব্ৰুগড় জিলাৰ বিভিন্ন ছাত্ৰ প্ৰতিনিধি অংশগ্ৰহণ কৰিম। আমি ডিব্ৰুগড় জিলাৰ বিভিন্ন সমস্যাৰাজি, জাতীয় জীৱনৰ সমস্যাৰাজিৰ ওপৰত আলোচনা কৰিম। আমি ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ অসমৰ ছাত্ৰ সমাজক নেতৃত্ব দিবৰ বাবে ইতিবাচক চিন্তা চৰ্চাৰ ইয়াত সমাৱেশ হ'ব। আমি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিম। আমি আজি টেঙাখাতবাসী ৰাইজক আৰু ডিব্ৰুগড় জিলাবাসী ৰাইজক সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহ্বান জনাইছোঁ এই অধিৱেশনখনত অংশগ্ৰহণ কৰিবলৈ। ইয়াৰ এখন সাংস্কৃতিক শোভাযাত্ৰা হ'ব আৰু তাৰ লগতে ইয়াত এখন মুকলি সভা হ'ব, যি মুকলি সভাত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কেওগৰাকী আমাৰ নেত্ৰী ইয়াত উপস্থিত থাকিব। আৰু সেই মুকলি সভাখনতেই আমি আমাৰ এই 2 দিন সময় আমাৰ যি প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব, এই প্ৰতিনিধি সভাত আলোচনা হোৱা বিষয়সমূহ, আমি লোৱা সিদ্ধান্তসমূহৰ ওপৰত এই মুকলি সভাতে আলোচনা হ'ব। গোটেই বিষয়সমূহ আমি ৰাইজৰ আগত দাঙি ধৰিম। গতিকে টেঙাখাতবাসী ৰাইজৰ লগতে সমগ্ৰ ডিব্ৰুগড় জিলাবাসী ৰাইজক এই অধিৱেশনখনত সহযোগিতা প্ৰদান কৰিবলৈ আৰু উপস্থিতি আমি একান্তৰে কামনা কৰিলোঁ। যিহেতু ছাত্ৰ সংগঠন 5-6 ফেব্ৰুৱাৰীত গুণোৎসৱ আছে, 12 ফেব্ৰুৱাৰীত আছে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু 15-16 তাৰিখে মেট্ৰিক পৰীক্ষা আছে। গতিকে এই ক্ষেত্ৰত শৈক্ষিক পৰিৱেশটো কেনেকৈ অটুট ৰখাৰ প্ৰয়াস কৰিব মানে? আমি এই গোটেই বিষয়বস্তুখিনি চালি জাৰি চাই বিশেষকৈ এই খেলপথাৰখন আমি অনুষ্ঠিত কৰিবলৈ বাবে অনুমতি লৈছোঁ বা ইয়াত এই স্থানখন আমি নিৰ্বাচন কৰিছোঁ। আৰু তাৰ লগে লগে বাকী যিখিনি অনুষাংগিক বিষয়ৰ কথা আছে, শৈক্ষিক পৰিৱেশ অনিষ্ট হ'ব পৰাকৈ হাই উৰুমি বা তেনেধৰণৰ যিখিনি কথা আছে, সেই গোটেই বিষয়খিনিৰ ওপৰত আমি দৃষ্টি ৰখা হ'ব, ধ্যান দিয়া হ'ব। আৰু আমি সেই কথাখিনি ইতিমধ্যে অভ্যৰ্থনা সমিতিৰ লগত আমি আলোচনা কৰিছোঁ আৰু অভ্যৰ্থনা সমিতিৰ দায়িত্ব স্বয়ং টেঙাখাতৰ জ্যেষ্ঠ ব্যক্তিসকল আৰু টেঙাখাতৰ যুৱসকলে লৈছে। আমি 100% নিশ্চিত জিলা ছাত্ৰ সন্থা যে তেওঁলোকৰ নেতৃত্বত এইখন গোটেই বিষয়বস্তুৰ ওপৰত গুৰুত্ব দি এই অধিৱেশনখন অনুষ্ঠিত হ'ব।